Hi guys, welcome to my YouTube channel. নতুন এটা ভিডিও আপোনালোকক সকলোকে স্বাগতম জনাইছো। আমাৰ সোনাপুৰ কলেজত আজি আছে আমাৰ ইলেকশন আছে, সো এখানে ভোট দিব যাও আৰু চাও কোনে জিকে লাষ্টলৈকে ভিডিওটো আপোনালোকে চাই থাকিব। তো গাইস ফাইনালি আহি পালো আমি কলেজ আৰু এটা গৈ আছো আমি মানে ভোটটো দিয়া নাই কিন্তু এতিয়া মানে এটা মানে পুৰা মানে মানুহ মানে ভোট খুজি আছে কাক দিব লাগে কাক দিব নালাগে। সো চাই থাকক আৰু মোৰ লগত আছে অনুপম কাঠাৰ। হাই So guys, pura mane enka rastat pura 1 lakh mane pura di thoriche mane phut khuji khuji. So guys, bahut kikhon kat dise ki. So eto baidor kat to kene lagise aji? Ekdom moja. So mane phut ne kak dibi? Noy. Ora pisot koise. अगर हम करें तो करें क्या बोले तो बोले क्या আগৰ ইফালে পুৰা মানুহ জমা হৈছে সো চাই থাকক ব্লগটো সবকে মানে ৰখাই ৰখাই পুৰা ভোট খুজি আছে ইয়াতে মানে পুৰা মই আহোঁতে পুৰা গাড়ী চাৰে ৰখাই থৈছিল আৰু ইহঁতকো চাওক গাড়ী চাৰে ৰখাই থৈ দিছে পুৰা মানে সব পুৰা মানে পুস্তাৰে পুস্তাৰ জিকিব তাই এই ললো সকলে দি সকলে না খালি হৈ গ'ল এনে লৈ আছ এনে আন্দাজ মতে কোনে জিকিব কোনে এনে কিন্তু কোনে জিকে তালৈকে মানে কনফাৰ্ম হোৱা নাই কিন্তু ৰাতি মানে পুৰা মানে হৈ যাব কনফাৰ্ম এতিয়া আমি গৈ আছো ওপৰত এইবিলাক গোটেই ভোটৰ কাৰণে চাওক So guys, ইফালে আছে আমাৰ জিএস খেলিছে মানে অৰূপ টান্টি ওকে ইফালে আছে তো তোমাৰ কাৰণে মানে ভোটটো মানে কোনে জিকিব দে So guys, ইফালে আছে হোমেন্ডাৰ পাৰ্টি আৰু মানে বহুতে খেলিছে মানে জিএস পদত মানে তিনজন খেলিছে অৰূপ টান্টি আৰু আকাশ ৰাহাং আৰু হোমেন ডেকা এই তিনজনে মানে জিএছত উঠিছে মানে এই তিনজনৰ ভিতৰত মানে এটা কোনে জিকে মানে পিছত গম পাম তো গাইস ফাইনালি আমি এটা ডেকা চাঙত আছো সো এইটো হৈছে আমাৰ ডেকা চাং তোমাৰ মতে এনে কোনে জিকিব মোৰ মতে দি অৰূপ টান্টি জিকিব আমাৰ কলেজৰ জিএস এনেও জিকিব কাৰণ মানে সব মানে ৰাস্তায় তাৰে পুস্তাৰ আছে হয় কি নহয় তাৰে পুস্তাৰ ইয়ে জিকিব দে এনেও মানে মোৰ মতে আপোনালোকে ভোট দিব পাৰে অৰূপ টান্টি জিএসক ইফালে ভোট চলি আছে মানে ইফালে ইতালৈকে চলি আছে লাইন পাতি আছে আৰু এইবিলাক হৈছে আমাৰ দোস্ত So guys, কোনে জিকে এইটো নাজানো কিন্তু এবাৰ আমাৰ কলেজখন এবাৰ চাই লওঁ So guys, ভোটবোৰ মানে পুৰা কাউন্ট কৰা ষ্টাৰ্ট হৈ গ'ল হিতা ইফালে কৈ আছে চাওক কালচাৰেল ছেক্ৰেটাৰী 2023-24 আপোনালোক সকলোৰে সহায় সহযোগিতা লাগিব ধন্যবাদ আজি দুই এষাৰ কৈ দিয়ক আমাৰ যিকোনো নমস্কাৰ এবাৰ মই সাধাৰণ সম্পাদক সোনাপুৰ কলেজ ধন্যবাদ So guys, আজিৰ পৰা ইহঁতে মানে নতুন আমাৰ কলেজৰ ষ্টুডেণ্ট ইউনিয়ন হয় সো আজিৰ পৰা ইহঁতৰ মানে পাৱাৰ থাকিব Good.